মদৈবাৰী সমষ্টিৰ কালাইগাঁও আৰু খৈৰাবাৰী সমষ্টি খৈৰাবাৰী মহিৰংগত মিটিং কৰিছে আৰু এই BPFৰ তেওঁলোকৰ যিটো ৰেলী কাৰ্যসূচী এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি পেলাই যিবোৰ কথা তেওঁ যোৱাকালি বকিলে আচলতে এইটো এটা খুব নিন্দনীয় কথা হাস্যকৰ তেখেতে যিবোৰ অভিযোগ আনিছে এই কথাবিলাক আমি আজি খণ্ডন কৰিবলৈ আমি ৰেডি হৈছোঁ কাৰণ আমি দেখিবলৈ পাইছোঁ যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যি ধৰণে BPF দলটো উত্থানৰ কাৰণে যিটো অস্ত্ৰ প্ৰয়োগ কৰিছে এই কথাটো সকলোৱে জানে এইটো এটা নিন্দনীয় কথা আমি কঠোৰ ভাষাৰে নিন্দা কৰিছোঁ তেখেতে এটা অস্ত্ৰ ব্যৱহাৰ কৰিছে যে বড়ো জনগোষ্ঠী আৰু আন জনগোষ্ঠীৰ মাজত এটা বিভাজনৰ বীজ সিঁচিবলৈ আৰম্ভ কৰিছে আৰু এইটো প্ৰথম যোৱাকালি তেওঁ আৰম্ভ কৰিলে খৈৰাবাৰী আৰু কলাইগাঁৱত যিটো মিটিং কৰাৰ উদ্দেশ্যেৰে তেওঁ আহিছিলে আৰু তাতে আমাৰ মাজত বিভাজন কৰিবৰ কাৰণে তেখেতে এই কথাবিলাক বকিলে আমি নিন্দা দিছোঁ আৰু এই কথা আমি কঠোৰ ভাষাৰে সমালোচনা কৰিছোঁ আমি দেখিছোঁ যে নিখিল বড়ো ছাত্ৰ সন্থা এটা বড়ো সমাজৰ এটা লিডিং মানে ছাত্ৰ সংগঠন যিটো কেৱল বড়ো সমাজৰ কাৰণে মাত্ৰ কাম কৰা নাই সমগ্ৰ অসমৰ কাৰণে বিভিন্ন জাতি জনগোষ্ঠীৰ কাৰণে কাম কৰিছে আৰু সেইবাবে আমি আজি তেখেতক এই কথাৰ পৰা বিৰত থকাটো আমি বিচাৰিছোঁ কাৰণ নিখিল বড়ো ছাত্ৰ সন্থাই চুক্তি স্বাক্ষৰিত কৰিছে নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি হৈ থকা সময়ত প্ৰমোদ বড়োৰ উদ্যোগতেই 4টা বিভক্ত হৈ থকা NDFB গোটক একগোট কৰি পেলাই এটা প্লেটফৰ্মত আনি পেলাই প্ৰমোদ বড়োৰ নেতৃত্বতে দিল্লী আৰু দিছপুৰৰ প্ৰচেষ্টাত মানে চুক্তি স্বাক্ষৰিত কৰা হৈছিলে আৰু সেই মৰ্মে আজি 2020 চনৰ 27 জানুৱাৰী তাৰিখত হৈ যোৱা চুক্তিৰ মৰ্মে আজি BTR হৈ গ'ল BTRত আজি শান্তি পৰিৱেশ ঘূৰি আহিল ইয়াতে এটা সময়ত অভিযোগ আছিলে অস্ত্ৰ জনজননী আছিল মানে কেতিয়াবা কিডনেপ হৈছে গুলিয়াই হত্যা কৰা হৈছে এনে ধৰণৰ কিছুমান অভিযোগ আছিলে প্ৰমোদ বড়ো ডাঙৰীয়াৰ প্ৰচেষ্টাতে যোৱা সময়ছোৱাৰ দীঘলীয়া সময় 3টা দশক ধৰি যিটো এটা আমাৰ এই অঞ্চলত চলি আছিলে এটা আমাৰ যিটো বদনাম আছিলে এইটো সম্পূৰ্ণ শেষ কৰি পেলাই প্ৰমোদ বড়ো ডাঙৰীয়াই 2020 চনৰ 27 জানুৱাৰী তাৰিখত চুক্তি সম্পাদন কৰিছিল আৰু এতিয়া বৰ্তমান BTC অঞ্চলত শান্তি পৰিৱেশ ঘূৰি আহিছে গতিকে এফচুক যদি আজি সমালোচনা কৰিছে তেওঁ তাৰমানে এই অঞ্চলত শান্তি পৰিৱেশ ঘূৰি অহাটো কেতিয়াও কামনা কৰা নাই আমি জানো তেখেতে আগতেও কামনা কৰা নাছিল আৰু এতিয়াও তেওঁ কামনা নকৰে এই কথাটো যোৱাকালি যিখিনি কথাবিলাক তেখেতে থ্ৰ' কৰিলে যিখিনি কথা বক্তব্য ৰাখিলে এই কথাবিলাকৰ পৰা মানে সব জল পটকৈ ওলাই পৰিছে তো এতিয়া আমি তেখেতক এই মানে ষড়যন্ত্ৰৰ পৰা যাতে বিৰত থাকে তেখেতক আমি এটা আহ্বান জনাইছোঁ আৰু তেখেতে কিছুমান আৰু অভিযোগ কৰিছে যে প্ৰমোদ বড়ো ডাঙৰীয়া হেনো মানে সিন্ডিকেট ৰাজ চলাইছে সিন্ডিকেটটো মই নাজানো UPPLৰ এজন মুখপাত্ৰ হিচাপে মই কিন্তু সিন্ডিকেটটো মই নাজানো কিন্তু আগতে শুনিছিলোঁ আমি হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আমাৰ BTCৰ যিটো পশ্চিমীয়া বৰ্ডাৰ এলেকা আছে শ্ৰীৰামপুৰ গেটত মানে সিন্ডিকেট ৰাজ চলে আৰু কেতিয়াবা শুনিছিলোঁ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া মানে তাৰ লগত জড়িত আছে তেওঁ চাগে এইবিলাকৰ লগত নিজে জড়িত কাৰণে এতিয়াৰ আমাৰ BTRৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ডাঙৰীয়াকো তেনে লিখিয়াই কাম কৰা বুলি পেলাই ভাবি লৈছে তেওঁ নিজে কৰাৰ কাৰণে আনকো তেওঁ নিজে চুৰ কৰি পোৱাৰ কাৰণে আনকো চুৰ বুলি ভাবি লৈছে তেওঁ আৰু তেখেতে যেতিয়া চৰকাৰ চলাই আছিলে তেতিয়া তেওঁ কিছুমান মানে দুৰ্নীতি ভ্ৰষ্টাচাৰ অপশাসন এইবিলাক তেওঁ কৰিছিল আৰু সেইভাবে যোৱা 2020 চনত যেতিয়া প্ৰমোদ বড়ো ডাঙৰীয়া মুখ্য কাৰ্যবাহীৰ আসন গ্ৰহণ কৰিছিলে তেতিয়াৰ পৰা তেখেতে কৈ আছে যে 2900 কোটি টকা তেখেতে লাইবিলিটিজ থৈ গৈছে আৰু এইবোৰ কেনেকৈ হৈছে তেওঁ সেই সময়ত অনৈতিকভাৱে কিছুমান কাম কৰিছিলে যাৰ বাবে আজিৰ কাউন্সিলখনে প্ৰমোদ বড়ো ডাঙৰীয়াৰ যিটো কাউন্সিল আছে এই কাউন্সিলখনে এইখিনি বুজা ল'বলৈ বাধ্য হৈছে এতিয়া সেইটো কেনেকৈ মাৰিব লাগে প্ৰমোদ বড়ো ডাঙৰীয়াহে মাথা মাৰি আছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াটো মাথা মাৰা নাই আজি এই কাৰণে BPF সেই সময়ত চৰকাৰ চলাইছিল তেওঁলোকে বিফল হৈছে আৰু বিফল হোৱা কাৰণে
আজি তেওঁলোকে ক্ষমতাচ্যুত হোৱাৰ পিছত কিন্তু মানে থাকিব পৰা নাই, অস্থিৰ হৈ আছে। মানে ইমান বছৰে আমি শাসন চলালোঁ, আমি সকলো পাইছিলোঁ, সুখ শান্তি সকলো বিচাৰি পাইছিল, টকা পইচা যেনেকৈ লাগে পাইছিলে। মানে তেখেতে সেই সময়ত যিটো সুখ পাইছিল, সেই সুখটো যেন কেতিয়াবা হেৰাই গৈছে। 2020 চনতে তেওঁৰ পৰা যেন মানে কিবাটো নোহোৱা হৈ গ'ল। গতিকে এই কথাবিলাক লৈ পেলাই আজি সহ্য কৰিব পৰা নাই, তেওঁ অস্থিৰ হৈ আছে। আৰু এইকাৰণে এতিয়া সন্মুখত যিহেতু লোকসভা নিৰ্বাচন আহিছে, ৰাইজে বুজি নোপোৱাকৈ থকা নাই। তেওঁ কি কৰিব বিচাৰিছে, বড়ো অবড়ো কৰি পেলাই পলাৰাইজ কৰি কেনেকৈ ভোট আদায় কৰিব পাৰে। মানে এটা সময় আছিল, যিটো সময়ত তেওঁ শাসনত আছিলে, তেতিয়া মানে বড়োই হওক, বেংগলীয়ে হওক, ৰাজবংশীয়ে হওক, শৰণীয়াই হওক, ৰাভাই হওক বা আদিবাসী হওক, নেপালী হওক, কোনো জনগোষ্ঠীক তেতিয়া চিনি পোৱা নাছিল। সেই সময়ত মানে অন্য জনগোষ্ঠীৰ কোন কোন আছিল হিচাপ আজি কৰক, তেখেতে হিচাপ দিয়ক ৰাইজক। কোনো নাছিল। কিন্তু আজিৰ তাৰিখত UPPLৰ যিটো চৰকাৰ চলি আছে, যৌথ চৰকাৰ, UPPL, GSP আৰু BJP, তিনিটা দলৰ যৌথ চৰকাৰৰ দিনত কিন্তু সকলো জনগোষ্ঠীৰ জনপ্ৰতিনিধি এইখন চৰকাৰ কিন্তু আছে। আৰু সেই হিচাপে আজিৰ তাৰিখত ৰাইজে এইটো কথা বুজি নোপোৱাকৈ থকা নাই। সকলোৱে বুজি পাইছে যে UPPLৰ চৰকাৰ হোৱাৰ লগে লগে সকলো জনগোষ্ঠীৰ মানুহে ইয়াত কিন্তু সম অধিকাৰ পাই আছে। আৰু সেই সময়ত আমি চাব লাগিব, আজি মানুহবিলাকে কি বিচাৰে, সুৰক্ষাটো বিচাৰিছিলে, আজি শান্তি ঘূৰি আহিল, সুৰক্ষাটো পাই গ'ল। দ্বিতীয় কথা আছিলে যে মাটি বাৰীৰ সমস্যাৰ কথা। আজি 6000তকৈও অধিক মানুহক, ভূমিহীন ব্যক্তিসকলক ভূমিপট্টা প্ৰদান কৰিলে UPPL চৰকাৰে, কেৱল প্ৰমোদ বড়োৰ প্ৰচেষ্টাত। এইটো হাগ্ৰামাই কিন্তু তেওঁ কোনো দিনে চিন্তা নকৰিলে, যিটো 17 বছৰ ৰাজ কৰিলে, সেই সময়ত তেওঁ কিয় কৰিব নোৱাৰিলে। এইটো তেওঁৰ বিফলতা। এইবিলাক ঢাকিবৰ কাৰণে আজি প্ৰমোদ বড়োক গালিগালাজ কৰি আছে, UPPLক গালিগালাজ কৰি আছে, এবছুক গালিগালাজ কৰি আছে। এবছুক গালিগালাজ কিয় কৰিব লাগে? আজিতো চৰকাৰ, তেওঁ কৰা অভিযোগ মতে এবছুইতো চৰকাৰ চলোৱা নাই নহয়। চৰকাৰত কোনে বহি আছে? প্ৰমোদ বড়োই বহি আছে। চৰকাৰত কোনে আছে? BJP আছে। চৰকাৰত কোন আছে? GSP আছে। এতিয়া অভিযোগ যে কৰিছে যে এবছুৱে চলাই আছে, এইটো এটা অপপ্ৰচাৰ, এটা অপবাদ। এইটো লৈ পেলাই তেওঁ ইলেকশ্যন জিকিম বুলি ভাবিছে, লোকসভা নিৰ্বাচনত জয়ী হৈ যাম, তাৰপিছত আমি আকৌ BJPৰ লগত লগ হ'ম, তাৰপিছত আমি BTC কাঢ়ি ল'ম, এইটোৱে ভাবি আছে। এইটোৱে ষড়যন্ত্ৰ তেওঁ ৰচনা কৰি আছে। আমি ক'ব পাৰোঁ তেওঁৰ এই চিন্তাধাৰাবিলাক বাস্তৱত কেতিয়াও প্ৰতিফলিত নহয় বা মানে কোনো প্ৰভাৱ পেলাব নোৱাৰে। আৰু সকলো জনগোষ্ঠীৰ লোকসকলে আজি BTRত বসবাস কৰা সকলোৱে অনুধাৱন কৰিব পাৰিছে যে হাগ্ৰামাই কি কৰিছিল। যোৱা 17 বছৰত হাগ্ৰামা আৰু তেখেতৰ যিসকল BPFৰ নেতাকৰ্মী আছিল, তেওঁলোকে কি কৰিছিল? জনপ্ৰতিনিধিসকলে তেওঁলোকে শোষণ কৰিছিল শাসনৰ লগত। কিন্তু UPPLে কি কৰিছে? মানুহক লেখা পঢ়া দিব বিচাৰিছে, কেনেকৈ জ্ঞান বুদ্ধি দিব পাৰি সেইটো চেষ্টা চলাই আছে। তাৰ লগে লগে কিন্তু আমি দেখি আছোঁ, মানে প্ৰমোদ বড়ো ডাঙৰীয়াৰ যিটো এটা পলিচি, কাউন্সিলে নিজাববীয়াভাৱে পদক্ষেপ লৈ পেলাই মানৱ সম্পদ উন্নয়নৰ কথা চিন্তা কৰিছে। আজি কি কৰিছে? প্ৰমোদ বড়ো ডাঙৰীয়াই CM মানে Super 50 আঁচনি এটা লৈছে। আৰু ইয়াৰ জৰিয়তে আমাক মানে ইয়াতে কিছুমান অভিজ্ঞতা বস্তু এই অঞ্চলৰ পৰাই শাসক গোষ্ঠীৰ মানুহ আমাক লাগে, শাসন অফিচাৰ্ছবিলাকক আমাক প্ৰয়োজন আছে। এইটো হ'ল মানৱ সম্পদ। সেইটোৰ কাৰণে এতিয়া BTC কাউন্সিলে নিজাববীয়াভাৱে ব্যৱস্থা লৈছে। আৰু তাৰ উপৰিও মানে ইঞ্জিনিয়াৰিং লাইনত আমাৰ যিবিলাক ল'ৰা ছোৱালী অলপ টেলেণ্ট আছে বা তেওঁলোকে যি মানে যোগ্য হয়, সেই ল'ৰা ছোৱালীবিলাকৰ কাৰণে আজি IITৰ কাৰণে কোচিঙৰ ব্যৱস্থা কৰা হৈছে। আৰু ডক্টৰ এই অঞ্চলত খুবেই কম আছে, ডক্টৰ ওলাব লাগিব, সেইবাবে এতিয়া Super 50 BTR মানে মিছন লৈ লৈছে। তো এইবোৰ কাম আজি দেখি পেলাই প্ৰমোদ বড়োক গালিগালাজ কৰি আছে। হাগ্ৰামা ক'ত থাকিম ক'ত নাথাকিম হৈ আছে। তেওঁৰ ৰাজনীতি কেৱল সূতা আৰু কম্বলত আছিলে। এতিয়া সূতা কম্বলৰ ৰাজনীতিটো বাদ দি পেলাই মহিলাসকলক সবলীকৰণ, মহিলাসকলক মানে আৰ্থিক অনুদান দি পেলাই কেনেকৈ মহিলাসকলক আগুৱাই লৈ যাব পাৰি, সমাজত কেনেকৈ তেওঁলোকক অৰ্থনৈতিকভাৱে উন্নত কৰিব পাৰি, তাৰ কাৰণেহে প্ৰমোদ বড়ো ডাঙৰীয়া এইবিলাক কৰি আছে। এতিয়া আত্মসহায়ক গোটবিলাকক পইচা দিবলৈ লৈছে। এই পইচাবিলাক যদি আমি সূতা কম্বলত ব্যৱহাৰ কৰি থোৱা গ'লহেঁতেন, তেতিয়া কি হ'লহেঁতেন? তেতিয়াতো সমাজৰ উন্নয়ন কেতিয়াও নহ'লহেঁতেন। এতিয়া ৰাস্তা পদূলি, গুডউইল মিছনৰ দ্বাৰা যিখিনি ৰাস্তা পদূলি কৰা হৈছে, SOPDৰ দ্বাৰা যেনেকৈ মানে আঁচনিবিলাক ৰূপায়ণ কৰা হৈছে, ৰাস্তা পদূলি আমি 15 ফাইনেন্স কিবা কিবি এইবিলাকৰ পৰা যিখিনি কৰা হৈছে,
এইবিলাকটো যথেষ্ট উন্নত হৈছে যিবোৰ অঞ্চলত মানে শিল এচপৰাও পৰা নাছিলে এইবিলাকত এতিয়া এই কামবিলাক এতিয়া প্ৰমোদ বড়ো ডাঙৰীয়াৰ দিনত লৈ আছে সেই সময়ত দুৰ্নীতি হৈ আছিলে 50 লাখ টকা ধৰিলেও 2 কিলোমিটাৰৰ ৰাস্তা চেণ্ড গ্ৰেভেলিং ভাল হোৱা নাছিল এতিয়া কি কৰি আছে এতিয়াতো 50 লাখ টকাত চিচি ব্লকে ৰাস্তা হৈ যায় এনেকুৱা কৰি আছিল মানে এই কামবিলাক এতিয়া দেখি পেলাই তেওঁ হতভম্ব হৈছে এডুকেশ্যন সেক্টৰত যেনেকৈ কাম কৰি আছে বিভিন্ন স্কুল ৰিপেয়াৰিঙৰ কাম কৰি দিলে এতিয়া কলেজবিলাকত পইচা দি আছে এতিয়া মানে হাই স্কুলবিলাক ৰিপেয়াৰ কৰি আছে এইবিলাকত পইচা দি আছে বিটিআৰ গভৰ্ণমেণ্টৰ তৰফৰ পৰা এইবিলাক দেখি পেলাই হাগ্ৰামা ক'ত থাকিম ক'ত নাথাকিম হৈ আছে গতিকে হাগ্ৰামা বিফল হৈছিল আৰু সেই কাৰণে আজি কোনোবাই শাসনত আছে তেওঁক মানে সমালোচনা কৰিব আৰম্ভ কৰিছে তেওঁ গণতন্ত্ৰৰ ভেলুটোকে বুজি নাপায় ডেমক্ৰেচিৰ যিটো ভেলু আছে সেইটো বুজি নাপায় সেইকাৰণে সাংবাদিকে প্ৰশ্ন কৰাৰ উত্তৰত যোৱাকালি কি কৈছিল তেখেতে কৈছিল যে এইবিলাক বাদ দিহে এইটো নহ'ব নহয় গণতন্ত্ৰত আপুনি নিৰ্বাচিত এজন জনপ্ৰতিনিধি হয় আৰু পূৰ্বতে আপুনি 17 বছৰ বিটিসি কাউন্সিলখনক চলাইছে সেই মানুহজনে যদি গণতন্ত্ৰৰ ভেলুটো যদি বুজি নাপায় আপুনি যদি আপোনাৰ যিখিনি কথা আছে যিখিনি চিন্তা চৰ্চা আছে এইখিনি যদি প্ৰতিফলিত কৰিব বিচাৰিছে আপুনি যদি কামত লগাব বিচাৰিছে তেতিয়াহলে কাউন্সিলত বহক ডিসিশন মেকিং বডিত আপুনি বহক আৰু কাউন্সিলৰ হাইষ্ট ফৰামটো হাইষ্ট বডিটো হৈছে হেতুৱে কাউন্সিলত আপুনি এসেম্বলিত বহিব লাগিব তাত নবহি পেলাই বাহিৰত যদি আপুনি বুকি থাকে বাহিৰত যদি মেল মিটিং কৰিয়ে শেষ কৰিব বিচাৰে আপোনাৰ ভিজন প্লান কি আছে বিটিসি কেনেকৈ আগুৱাই লৈ যাব বিচাৰিছে আপুনি ফেলাৰ হৈছে আৰু সেইভাবে আজি আপুনি প্ৰমোদ বড়োকে কেৱল মাত্ৰ টাৰ্গেট কৰি লৈছে এফসু ছাত্ৰ সংগঠনক আপুনি আক্ৰমণৰ লক্ষ্য হিচাপে লৈছে আমি এফসু বুলি নহয় সকলো ছাত্ৰ সংগঠন আৰু সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানক আমি সন্মান কৰোঁ ই বড়োই হওক ই মানে অন্য জনগোষ্ঠীৰে হওক আমি সকলোকে সন্মান কৰোঁ আৰু আমাৰ মজিয়াৰ সকলোৰে মৰ্যাদা আছে কিন্তু হাগ্ৰামা মহিলাৰী ডাঙৰীয়া এফসুৰ দৰে এটা জাতীয় সংগঠন যিয়ে নেকি এই অঞ্চলৰ মানে দীৰ্ঘদিনীয়া যিটো আন্দোলনৰ পৰিক্ৰমাত এফসু নিচিনা সংগঠনক এৰাই পালে আপুনি কোনো ইতিহাস ৰচিব নোৱাৰে এনে ধৰণৰ সংগঠনক আপুনি যিভাৱে বক্তব্য দাঙি ধৰিব বিচাৰিছে এইটো অতিকৈ নিন্দনীয় আৰু লজ্জাজনক কথা তেখেতে আজি 3 বছৰত সোমাই আছে বিটিসি কাউন্সিল এসেম্বলিত আমি এবাৰো দেখা নাই আৰু তেখেতে এসেম্বলি কাউন্সিলত কিয় বহিব নোৱাৰে তেখেতে বহিব লাগে তেখেতৰ যদি সদ সাহস আছে তেখেতৰ যিটো চিন্তা ভাৱনা আছে তেখেতে কৰি গৈ থাকক তাতে থাকি পেলাই তেওঁ মানে বিটিআৰ অঞ্চলৰ ভৱিষ্যতটো মানে কেনেকৈ লৈ যাব এই কথাখিনি চৰ্চা কৰিব লাগে কিন্তু তেওঁ বিৰত আছে কাৰণ হৈছে যে তেখেতে বিগত 17 বছৰৰ সময়ছোৱাৰ ভিতৰত যিখিনি দুৰ্নীতি ভ্ৰষ্টাচাৰ কৰিলে এইবোৰ কেতিয়াবা মানে একদম জলপটকৈ ওলাই পৰিব আৰু ইয়াৰ ওপৰত তদন্ত যদি চলোৱা যায় তেতিয়াহলে তেওঁ নিশ্চিত হৈ আছে যে মই জেলৰ ভাত খাব লাগিব আৰু সেই কাৰণে তেখেতে লুকাই আছে আমাৰ মানে বিটিআৰ অঞ্চলতে নাই কাউন্সিলত এসেম্বলিটো তেওঁ নবহে তাৰ উপৰি তেওঁ বিটিআৰ অঞ্চলতে মানে থাকিব নোৱাৰে তেখেতে মাজে সময় কৈ আছে নহয় শিলিগুৰিত আছিলোঁ মই উমুকত আছিলোঁ পুলিচে মোক ধৰিব এনেকৈ কৈ আছিল নহয় তাৰমানে তেওঁ ঘূৰি আছে অনাই বনাই ঘূৰি আছে ভয়ত মানে ঘূৰি আছে আৰু ভয় কৰি পেলাই তেওঁ মানে এই যে ঘূৰি আছে নহয় ইয়াত তেওঁ কৰবাত মানে নিজৰ আশ্ৰয়স্থলীহে বিচাৰি আছে নিজে কৰি অহা ভুলবিলাকৰ মানে ৰক্ষণাবেক্ষণ ক'ত পোৱা যাব সেইটোহে বিচাৰি তেওঁ ঘূৰি আছে গতিকে তেওঁক আমি নিন্দা কৰিছোঁ তেওঁ যে ইমান দীঘলীয়া সময় 3 বছৰ চলি আছে 3 বছৰত এবাৰো এসেম্বলিত তেওঁ বহা নাই আৰু পৰৱৰ্তী মানে 2টা বছৰ আছে 2টা বছৰত যদি তেওঁ নবহে ৰাইজে তেতিয়া মানে তেওঁক চিনি পাব যে আচলতে তেওঁ গণতন্ত্ৰৰ মূল্যবোধটো বুজি নোপোৱা এজন ব্যক্তি হয় আৰু তেওঁ বিটিসি মানে চলাব পাৰা বিটিআৰ চলাব পাৰা কোনো ব্যক্তি হ'ব নোৱাৰে যোগ্যতা নাই এনে ব্যক্তি বুলি সকলোৱে মানে চিনি পাইছে আৰু গতিকে আমি আহ্বান জনাইছে এতিয়া সময় থাকোঁতে তেওঁৰ মনোভাৱটো সলনি কৰি ল'ব লাগে আৰু কাউন্সিলত বহি পেলাই যিবোৰ ডিবেট হ'বলগীয়া আছে যিকোনো ইস্যু ডেভেলপমেণ্টৰ ক্ষেত্ৰতে হওক বা আমাৰ এই অঞ্চলটো উন্নয়ন কৰাৰ যিটো পৰিকল্পনা ৰচনা কৰিব লাগে ৰুলিং আৰু বিৰোধীৰ মাজত যিটো এটা থাকিব লাগে এই বস্তুটো কাউন্সিলৰ ভিতৰত এসেম্বলিৰ ভিতৰত তেওঁ ডিবেটটো কৰক বাহিৰত এনেকৈ কৰাতকৈ তেওঁ সেইটো কৰিলে বেছি ভাল হ'ব মই ভাবোঁ बाजाज बाइक लानो गोसो गुदुं सुबुंफोरनि थाखाय गाहाम खौरां क'क्राझार जिल्ला सेरफांगुरियाव थानाय फुंखा एन्टारप्राइज बाजाज श'रुमा 10, 11, 12 आरो 13 एप्रिलाव सानब्रैनि हाबाफारिजों मेगालन लोगोसे एक्सचेन्ज मेला खुंफुंदों
बायगिरि बिथांमोना एसेल' बिबांनि रां होग्रोनानै गाव गावनि लुबैनाय बाइकखौ बायनो हागोन आरो 500 रां होग्रोनानै गोसोबादि बाइकखौ आवग्रिना दोननो हागोन। बे सानब्रैनि गेजेराव नोंथांमोना सेरफांगुरियाव थानाय फुंखा एन्टारप्राइज बाजाज श'रुमाव खुंफुंजानाय मेगालन काम एक्सचेन्ज मेलायाव फैनानै नोंथांनि लुबैनाय बाजाजनि बाइकखौ लांफैनो हागोन। फुंखा एन्टारप्राइज बाजाज श'रुमा मोजां अफार लाबोदों। 5 लिटार पेट्रल फ्रि, गंनै हेलमेट फ्रि, केस होनानै बाइक बायगिरिफोरनो 1500 रां केसबेक हरफिननाय जागोन। 13,999 रां बेसेनावनो डाउन पेमेन्ट होनानै बाइक लानो हागोन। आबुङै मिथिबावनो थाखाय 8134892033 आरो 6003817191 जानबुं नाम्बाराव खौरां लाहरनो हागोन।